বি ব্লগ চেনেলটি মোৰ সকলোলৈকে স্বাগতম জনাই মই আজি আন এটি ভিডিঅ'লৈ মই আৰম্ভ কৰিছোঁ। মই আছোঁ এতিয়া পথাৰৰ মাজত মোৰ আছে ট্ৰেক্টৰ এখন। মই পোনেই আজি 3 পাকমান ঘূৰাওঁতে মোৰ আজি এটা অঘটন হ'ল। এই অঘটনটো আপোনালোকক দেখাব লৈছোঁ। কি অঘটনটো এতিয়া আপোনালোকে চাওক। এইখন এতিয়া মোৰ ট্ৰেক্টৰখন, এইখন যাৰ নেকি এইটো 7 ডিছৰ যাৰ নেকি ট্ৰেক্টৰ ফাল আছে 6 ডিছ কৰি ল'ব। 6 ডিছ কৰি ল'ব মানে মোৰ নিচিনা যাতে নহয় আপোনালোকৰ। মোৰ এতিয়া পোনেই হাল মাৰিব ধৰিলোঁ, 3 পাক মানে ঘূৰিলোঁ। 3 পাকমান ঘূৰোঁতে মোৰ এই দুখন যদি বাহিৰত ওলাই থাকে, এইফালে দেখিছে নহয় এইটো মানে মোৰ এই ফালখন গৈ থাকোঁতে এই চকাটোত সোমাই গ'ল। মোৰ এতিয়া চকাটো সম্পূৰ্ণ ডেমেজ। সেইটো কাৰণে আপোনালোককো মই কৈছোঁ, আপোনালোকে যদি এই 7 ডিছ আছে 7 ডিছখন আপোনালোকে 6 ডিছ কৰি ল'ব, যাতে মোৰ নিচিনা পথাৰ মাজতে নহয়। আপোনালোককো ইমানে মোৰ ভিডিঅ'টি আপোনালোককো মোৰ নিচিনা নহওক বুলি মই কৈছোঁ। আৰু মোৰ আন এখন এতিয়া ট্ৰেক্টৰ আছে বুলি মোৰ সুবিধা হৈছে। সেইখন মোৰ ট্ৰেইলাৰলৈ আহিছে। এতিয়া মই চকাটো তাতে উঠাই মই পমচাৰ মাৰিমগৈ, যাতে আপোনালোকৰ যদি এখন ট্ৰেক্টৰ আছে তেতিয়া হয়তো বিপদৰ সন্মুখীন হ'ব পাৰে। সেইটো গতিকেলৈ মই অকণমান আপোনালোকক জনাই দিছোঁ। এতিয়া মই খুলিম চকাটো, ইমানতে মই কৈ মোৰ ভিডিঅ'টি সামৰিলোঁ। আজি মুকলি কৰা হৈছে, ইতিমধ্যে আপলোড হৈছে হ'ব লাগে। এতিয়া আপলোড হ'ব। আপলোড হ'ব। চেনেলটোৰ নামটো আছিলে সকলোৱে এই চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে এই মিউজিক ভিডিঅ'টো আপোনালোকে শুনিব, চাব, কেনেকুৱা পায় মন্তব্য ক'ব। এই যে মই মানে ভাবিছিলোঁ আপুনি এডিটিং কৰি আপোনাৰ হাঁহিটো দিয়ে বুলি, আজিহে মানে সন্মুখত লগ পাই গম পাইছোঁ আপোনাৰ হাঁহিটো এডিটিঙৰ নহয়, সঁচাই আপোনাৰ হাঁহিটো নিজৰ ন, আপোনাৰ নিজৰ ন। ভাল লাগিছে তাৰমানে আপোনাক সঁচাকৈ মই মানে ভিডিঅ'তে দেখি আছিলোঁ আপোনাক। মই আজি সঁচাকৈ ভাল লাগিছে, আপোনাৰ ভিডিঅ' চাই ভাল লাগে, বহুত ভাল লাগিছে। আজি সঁচাকৈ মানুহটো লগ পাই আপোনাৰ হাঁহিটো নিজৰ বুলি মই নিজে গম পাইছোঁ। মই হাঁহিটো বেলেগৰ বুলি ভাবিছিলে। হাঁহিটো কিমান লাখত কিনে? বহুত ভাল লাগিছে আপোনাৰ হাঁহিটো। মানে হাঁহিটো হৈছে এটা মেডিচিন, যিটো সকলোৱে ইউজ কৰিব লাগে, স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল। আৰু সেইটো ইউজ কৰি মই ভাল পাওঁ, সেইকাৰণে মই কৰোঁ। আৰু ৰাইজকো যিমান পাৰোঁ সেই মেডিচিনটো দিয়াৰ চেষ্টা কৰোঁ। আৰু আমাৰ ইয়াত আহি কেনেকুৱা লাগিলে? ইয়াতে আহি আৰু প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন নাই। ইমান ধুনীয়া ঠাই, ইমান ধুনীয়া মানুহ, ইমান ধুনীয়া মন সকলোৰে। কি ক'ম মানে, দিল গাৰ্ডেন। আপুনি যদি ছোৱালী হ'লে চুমাতে খাই দিলোঁ খাই দিলে। এতিয়া আমাক এনেকুৱা এটা মজা লাগিছে, ৰাজা লগ পাই আৰু সকলোকে লগ পাই ইমান ভাল লাগিছিলে। মই নাল লগা চুমা বোলে চাই থাকক, আকৌ এদিন লগ পাম না দাদা।